নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আমি এতিয়া যাম চাপৰিত, গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া এই সেউজীয়া গছ গছনিবোৰ দেখিছেনে? এই সেউজীয়া গছ গছনিবোৰ তাত আছে হৰগৌৰী মন্দিৰ। বন্ধুসকল, এতিয়া আমাৰ ছাৰ্ভে কৰা শেষ হ'ল। এতিয়া আমি আমাৰ নিজৰ গন্তব্যস্থানলৈ যাম, গতিকে আপোনালোকে ভিডিঅ'টো নীলিম আকাশৰ তলত এটা ধুনীয়া ছাৰ্ভে, ব্ৰহ্মপুত্ৰৰ মাজেৰে মনোমোহা যাত্ৰা। আৰু এটা ক'ব আছিলে, আমাৰ দাদাৰ চেনেল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বহুত ভাল ভাল ভিডিঅ' বনাই আছে আৰু বনাই গৈ থাকিব আপোনালোকৰ কাৰণে। এটা কমেণ্ট কৰি দাদাক যাতে আৰু জোচ দি গৈ থাকে। থেংক ইউ হৈছে। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকেও লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ গোটেইবিলাক কৰি দিব, একদম গতিকে এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ। এতিয়া অ'কে, বাই বাই। দাদা বাই বাই।